ঐ মৌচুমী আৰু পুচি, তহঁতি দুজনী ইয়াত আছ, ময়ো সেইকাৰণে গুচি আহিলোঁ। কি কৰিছ তহঁতি দুজনী ইয়াত বহি? বাস্তৱ দা কলে গৈছিলি? আমি এনেই ইয়াত বহি আছো চাহ পানী খাওঁ বুলি। বাস্তৱ দা কবালে গৈছিলি হ'বলা? আমি দুজনী এনেই ইয়াত কথা পাতি আছো। বহ। ঐ মৌচুমী আৰু পুচি, মই তহঁতক প্ৰশ্ন কেইটামান সুধিম দেই আজি। মই মানে শিকি আহিছিলোঁ আকৌ এটা শব্দত প্ৰকাশ কৰা বুলি। ময়ো তহঁতক আজি সুধি চাম দেই, তহঁতি পাৰনে নোৱাৰ উত্তৰ দিবলৈ। প্ৰশ্ন? তইচোন আজিলৈকে আমাক এটা প্ৰশ্ন সোধা নাই, তোৰ কি মন গ'ল আজি প্ৰশ্ন সুধিব? বাস্তৱ দা প্ৰশ্ন সুধ আকৌ, প্ৰশ্নহে সুধিবি। আমি আকৌ খাটাৰা প্ৰশ্ন উত্তৰ দিম দেই, পিছত আকৌ আমাক নকবি আকৌ কি প্ৰশ্ন উত্তৰ দিছ বুলি। দে হ'ব দে, মই তহঁতক প্ৰশ্নটো সুধিহেই আজি। তহঁতি উত্তৰ দিয় কি দিয় মই মুঠতে নাজানো। মই মুঠতে প্ৰশ্ন শিকি আহিছোঁ, মই তহঁতক প্ৰশ্ন সুধিমেই আজি, যিয়ে নহওক দে। বুজিলি? প্ৰশ্ন উত্তৰ দিবই লাগিব। ভুলকে দিয় শুদ্ধকে দিয় যিকে দিয় দিবি। শুন ক, আজি তাক আমি ভুলকে প্ৰশ্ন উত্তৰ দিম দেই। তাৰ মূৰটো গৰম কৰি দিম আজি আমি। ভাল আইডিয়া লগাইছে দেই, আমি ভুলকে উত্তৰ দিম দেই। একদম মানে তাক এনেকুৱা প্ৰশ্ন উত্তৰ দিম তাৰ একদম মূৰ গৰম কৰি দিম, তাৰ মাথা বেয়া কৰি দিম আজি আমি। প্ৰশ্ন সোধে আমাক। কচোন এইটো মৌচুমী আকৌ প্ৰশ্ন উত্তৰটো। মূৰত চুলি নোহোৱা মানুহক কি বুলি কয়? কচোন তই। মূৰত চুলি নোহোৱা মানুহক মুকলিমূৰীয়া বুলি কয় আকৌ, নাজান নি? দে হ'ব দে, এইটো প্ৰশ্নটোতো ভুল নহয়। ঠিক আছে বাৰু, এতিয়া তই এবাৰ পুচিয়ে ক'ব। দে পুচি, তই প্ৰশ্ন এটা উত্তৰ পৰ। য'ত খানা পায় তাক কি বুলি কোৱা হয়? প্ৰশ্ন উত্তৰ মানে য'ত খানা পায় তাক পায়খানা বুলি কয় আকৌ। কেনে মজা, ভালনে? তহঁতি দুজনী মানে খাটাৰা প্ৰশ্ন উত্তৰ দিয় দেই, সেইকাৰণে তহঁতি কৈছিলি মানে আমি খাটাৰা প্ৰশ্ন উত্তৰ দিওঁ বুলি। দে হ'ব দে, বেলেগ এটা প্ৰশ্ন সুধো দেই। तुम लोग भी মানে हमको মানে তোমালোকে কিয় চমককে ৰাখা হে? মই भी তোমালোকক একদম মানে খাটাৰা প্ৰশ্ন সুধেগা এতিয়া। তেনেহ'লে শুনি থাকা। বাস্তৱ দা হিন্দী, হিন্দী নেমাৰিবি দেই, বৰ ফকতীয়া লাগে এইটো হিন্দী। তই হিন্দী নকবি, এটা প্ৰশ্ন উত্তৰ সুধচোন বাৰু, আমি উত্তৰ দিম। ইমান ফকতীয়া হিন্দী কয়, থাক। বাস্তৱ দা চাগে আমাৰ প্ৰশ্ন উত্তৰ শুনি কিনি একদম মানে তাৰ মাথা দিমাগ গৰম হৈ গৈছে, সেইকাৰণে চাগে তাৰ একদম মানে হিন্দী গৈ পিনি কিবাহে হৈছেগৈ, হিন্দী হৈ গৈছেগৈ। দে হ'ব দে বাস্তৱ দা, আৰু প্ৰশ্ন উত্তৰ সুধ। ঠিক আছে, তেনেহ'লে কচোন, যিজন লংকাৰ নহয় মানে লংকাত যোনে নাথাকে সেইজনক কি বুলি কোৱা হয়? এইবাৰ মৌচুমীয়ে কওক। লংকাত নথকা মানুহক কি বুলি ক'ব? লংকাত নথকা মানুহক অলংকাৰ বুলি ক'ব আকৌ, সেইকণো নেজানো নি বাস্তৱ? আমাক প্ৰশ্ন সুধিছে, থাক অকণমান টান প্ৰশ্ন উত্তৰ দে। মৌচুমী, তই দেখোন বেলেগ প্ৰশ্ন উত্তৰ দিছ, মজা লাগিছে দেই। মই বেলেগ মানে মজা প্ৰশ্ন উত্তৰ দিওঁ, তই নেজান নেকি? দে হ'ব দে, আৰু এটা শেষ প্ৰশ্ন সুধো নে কি? পুচি আকৌ। বেছি জনা লোক কি বুলি কোৱা হয়? মানে বেছি জনা লোকক কি বুলি কোৱা হয়? এনেকুৱা প্ৰশ্ন সুধিছে, বেছি জনা লোকক জানুৱাৰ বুলি কোৱা হয়। এইটো তেনেই উজু। দে বাস্তৱ দা, তই আমাক কেইবাটা প্ৰশ্ন সুধিলি দেই, এবাৰহে আৰু মই তোক প্ৰশ্ন সুধিম। কচোন, খিলখিলাই হাঁহিব নোৱাৰা মানুহ কোন? খিলখিলাই হাঁহিব নোৱাৰা মানুহ? এইটোহে মই ভাবি চাব লাগিব, ভাবি লওঁ। খিলখিলাই হাঁহিব নোৱাৰা মানুহ অখিল। বাস্তৱ দাও মানে খাটাৰা প্ৰশ্ন উত্তৰ দিয় ন? তোৰ আকৌ খাটাৰা প্ৰশ্ন দিয়ে, আমাৰ নিচিনাই মানে একেই কোম্পানী আকৌ ন? দে হ'ব দে, এতিয়া তহঁতি ঘৰলৈ যাম, মোৰ ঘৰলৈ যাম। বল ঘৰলৈ যাওঁ। ক'ত যাওঁ? আগতে এটা কাম কৰি থৈ যা, আমাৰ ভিডিঅ' চোৱা মানুহবিলাকক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ কোৱা আকৌ ইউটিউব চেনেলটো, তেতিয়াহে আৰু বেলেগ ভিডিঅ' চাবলৈ পাব। তেন্তে গাইজ, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নহ'লে কিন্তু বেয়া পাম। নতুন ভিডিঅ' চাবলৈ
ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অলৰাইট চাৰাকাপাৰে মানে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ বাই বাই